হ'ব ঠিক কৈছা বানৈ ঠিক কৈছা তুমি কোনে বন্ধ কৰিব পাৰে কৈছো চুলাই কোনো বন্ধ কৰিব নোৱাৰে বুইছা বানৈ ভনীয়েকে যি কৰিছে আৰু দেই ভনীয়েক মানে এই আকৌ অনিমা Süleyman bon böyle sekiyor. Sağ ol. টাউনৰ পৰা আহিলি এই ক'ত যাম মই ডেইলি বজাৰৰ পৰা তই পঢ়া শুনা এৰিলি নেকি পঢ়া শুনা এৰি কলমৰ ফালে গৈছোঁ বাৰু বাইদেউ যাওক দেই যাওঁ তেনেহ'লে বাইদেউ ৰ'ব এই আপোনাৰ পেণ্টটো খুলি লওক নহয় এইটো কুচাই লওক এই আৰু চেণ্ডেলটো খুলি হাতত লৈ ল'ব আৰু অলপ আগত বোকা আছে বাৰু তই যা আহিল দেখো বুলিনো কেনেকে কওঁ হে ঘৰৰ পৰা ওলাই আহি সি পালো আৰু দেখিছো বুলিনো কেনেকে কম হে আহি পিনি ইয়াতে তোমাকে খুনা মাৰি দিলোহি পিছে কেনি যোৱা কিনি যাবা হে সেই পুৱাই মাইকীজনী উঠিলে নহয় দম দমাই সেই খঙৰ ভমকতে ৰূপাৰাণী ঘৰটো কেইমান দি আহো পিছে তুমিনো ইমান খৰকেইটাকে ক'লৈ যোৱা হে ছোৱালীজনী অহা কথা আছে তাই আকৌ টাউনত পঢ়ে নহয় সেইটো কাৰণে সেই গাড়ীখনৰ ওচৰৰ পৰা বঢ়াই আনো বুলি ভাবিলো আজিকালি আকৌ দিনহে যি ভেটা ৰখীয়াও ধৰে নহয় বাৰু কথা কৈছা আমাৰ বুইছা নাই যি হওক পিছে এৰো হৈছে নহয় মোৰ দেৰি হৈছে বুইছা তেতিয়া দেই মাল দেখোন বে মোৰ মালটো বে চুমি নহয় নে বে ইমান বোকা হ'ব লাগেনে বাৰু
তই দেখোন হে মোৰ আমাৰ ছোৱালী ককা তই টাউনৰ পৰা আহিলি নেকি ককা দেউতা মই পাই গলো দে চেণ্ডেল যোৰ দে হে মোৰ ৰাম বৰ ডাঙৰ ঘটনা হৈছিলে নহয় কি হৈছিল এই কাৰ্য সেই উদ্ভণ্ডকেইটা খাইছিলে নহয় খাইছিল এই নিৰ্মলহঁতে ৰাস্তাত আগুচি ধৰিছিলে চালা কুকুৰহঁতে বাপেকক চিনি পোৱা নাই হে তই মনে থাক উঠ চাইকেলত উঠ বুলি কৈছো নহয় চালা গাঁৱৰ ছোৱালী এজনী চুকাবলৈ লাজ লগা নাই উঠ পেকেট কুকুৰত চালা উঠ বুলি কৈছো নহয় মনে থাক চালা আমি গাঁৱৰ ছোৱালী এজনী চুকাই তেনেকৈ তহঁতি মানৱ এই পলালে আজি চালা বুঢ়াটো নহা হল তাইক মই চালা ডলি চপৰা এটাও নাই দিন দুপৰে মদ খাই তই বোকাত পৰি থাকিবলৈ লাজ লগা নাই হে কথা নকবি কৈছো তই কথা নকবি যতীন কি হৈছে তহঁতৰ এইবিলাক একো হোৱা নাই চালা দিৱে নেকি আকৌ ছাগলী বান্ধিবলৈ আহিছিলো তাৰ পৰা আমলখি পাইবলৈ ললো চপৰা নেপাই বোকাকে মাৰিলো তাৰপিছত বোকা গৈ লাগিল গৈ হ'ব বাদ দে এতিয়া হেৰি সংঘলৈ যাওঁ ব'ল বেদান্ত মোৰ হলে খুব ভয় লাগিছে বাটত যদি আকৌ সেইকেইটা পায় মই অবিনাশ দাৰ লগতে যাওঁ উঠি আহ তই
পইচা আমি আগবাঢ়িছো তহঁতি আহি থাক দেই তহঁতে যা মই নাযাওঁ তোৰ কি হ'ল আকৌ মোক হাগিব লাগিছে আকৌ গোৱা মহলা ঐ গৰমে গৰমে মাল এগিলাচ দে ঐ তই গৰমে গৰমে মাল নাখাবি তোৰ কলিজাখন তিনি হৈ পৰিব কলিজা কথা কবলৈ আহিছো মাল এগিলাচ গৰমে গৰমে দে গিলাচ নাই অ গিলাচ নাই গিলাচ এটা Oh, ini ada kodet, naik gila, naik. Dah. Kha. Malu gelas deh. Oi, tu dehat tu kalau lo sabi. Good. Dah kena nakabi. Itu dah memerai. Itu dostal kali. Gabek. Dosta. Salah. Mau kayu daging. Jangan mudi daging. Oi. Toy bu. বৰ বিষাই তই মৰিবলৈ বিচাৰিছ হে তই মাম ধৰি ধৰি মৰিবি গম পাইছ কত গিলাম খালো কত জাকিম খালো কত জাম খালো কত কুইণ্টেল চুলাই খালো আচলতে কি জানো মই আচলতে চুলাই লগত একেবাৰে সখী পাতিলো এই নাই নাই নহ'ব নহ'ব এই ক'লো কিন্তু পইচা লাগিব দেই পইচা লাগিব এই পইচা নকৰে তোক খোৱালো এগিলাচ আৰু ঘৰে ঘৰে মই খুৱাই থাকিব নোৱাৰো বাকীখিনি মোৰ এনেই নষ্ট কৰিলো আৰে দি যাম ভাই ল যা 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 আৰু তই নাহিবি নাহিবি ফুলি একদম গৰম ফুলি তই যা 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 এই ইয়াত নহয় তই যা 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 এই যা 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 কি মানুহ এইটো ঘূৰি আছো গালে হৈ যায় খাবলৈ আহিছে মোক কি মৰা যা তই যা মই মাৰ পাঁচ টকা লৈ যাবলৈ ওলাই তই যা যা যা
মদ খাবলৈ আহিছে মালিক অহা নাই আজি মালিক অহা আহিব আহিব মছলা অঁ ভালকে বনাইছ একদম হৈ আছে আপুনি চিন্তা নকৰিব ঠিক আছে মলকু অঁ দাদা মাল নিবলৈ আহিলোঁ মাল নিছা পইচাটো দি থৈ যাব লাগে নহয় আমি নহ'লে কেনেকৈ চলিম এই এতিয়াৰ যিটো পইচা সেইটো মই দি আছোঁ আগৰ পইচাখিনি মই দিম বুলি ভাবিছোঁ বাৰু চিন্তা কৰিব নালাগে মম কৈলাশপতি শিৱ ঘৈণীয়েক পাৰ্বতী বোলো শিৱই খাই নাচপতি মোক বনাই দিয়া লাখপতি ভাং খাই এদুলি দ্বিতীয় তিনিদুলি চপুৰা ধতুৰা গুটি এক চিলিম খালে লেমন টেমন 2 চিলিম খালে গেঞ্জা 3 চিলিম খালে পাত্ৰ মন্ত্ৰী 4 চিলিম খালে ৰাজা বম বোলানাথ ভকত চাবাহে খুন্দা মাৰি পুৰি পাবাগে তেওঁলৈ ধপাত বেছি যাবাগে নেকি তোমালোকে একেবাৰে শিৱৰাত্ৰি মহামেলাকে পাতিলা হে ৰাবান্ধৈসকল কিবা কব মাষ্টৰ এই পৃথিৱী আটাইতকৈ ভাল বস্তুটো কি জানানে হে মাষ্টৰ হে কোৱাচোন কোৱা হে জানুৱে কওঁ বাৰু শুনা কোৱাচোন কোৱা এবাৰ ইন্দ্ৰ দেৱতাই এই পিতামহ ব্ৰহ্মাক সুধিছিল কিবা সুধিছিল মাষ্টৰ বোলে মৰ্ত্যৰ আটাইতকৈ শ্ৰেষ্ঠ বস্তুটোনো কি প্ৰশ্নটো শুনাৰ লগে লগে ব্ৰহ্মাই একেবাৰে তেওঁৰ 4খন মুখেৰে কৈ দিলে নহয় স্তমাখু 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 মানে সংস্কৃতত শ্ৰী তাম্ৰকূট আৰু অসমীয়াত মানে ধপা গতিকে কলি যেনেকৈ 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ তেনেকৈ এই ভাং ধপাত কানি আমাৰ কলি মানুহৰ গলৰ মণি ধনিয়াও ধিন্দৌ দোৱা তামাকু এচিলিম লগাই দিয়া মোহিনী বজালনীয়া কেইকুৰি ধোঁৱা খোৱা চকৰি বাৰী চোৱা নকৰি ধোৱা মাষ্টৰ সেই যে চিলিমটো সেই যে হুকাটো সেইটো বাৰু কোনে বনালে জানে আপুনি বোলে হুপিলেও টুক টুক কৰে ধোঁৱা খোৱা বোলে নুহুপিলেও টুক টুক কৰে এই শাস্ত্ৰত কৈছে লোকানাং গদশান্তয়ে সমজানি শ্ৰী তাম্ৰকূটুহ মৃতাত ব্ৰহ্মা চৌপি কমণ্ডলুং শ্ৰৱণতু ধস্তুৰ পুষ্পং দদৌ শ্ৰীকৃষ্ণ মুৰুল
পুলিঞ্চ বহ্নি বৰুণৌ তত্ৰাৱতী নৌ স্বয়ং বীণা বাদক নাৰদ গুৰ গুৰং ব্ৰহ্মাক্ষৰং বদতি। মাষ্টৰ হলে কিছু কথা জানে দেই। শ্ৰীকৃষ্ণই তেওঁৰ সেই মধুৰ মুৰলীটো শুকাৰ নলী স্বৰূপে ব্যৱহাৰ কৰিবলৈ দিছিল। আকৌ বৰুণ দেৱতাই নিজে স্বয়ং শুকাৰ ভিতৰত পানী ৰূপে সোমালে। অগ্নি দেৱতাই আকৌ সেই জুই ৰূপ ধাৰণ কৰিলে। এই বীণাবাদক নাৰদে এই আমি যে গুৰ গুৰ কৰে শুকাটো টানিলে সেই শব্দটো নাৰদে বীণা বাদন কৰি ব্ৰহ্মৰ গুণ গান কৰা। তাকে কৰিলে দেৱতাসকল হেনো সন্তুষ্ট। কি হ'ল? আপুনি চাওকচোন চাওক ল'ৰাটোৱে একেবাৰে বাপেকটোনো ক'লৈ গ'ল? জানো এইটো ক'ত মৰিবলৈ গ'ল। ক'ৰবাত চাগে সেই মদ খাবলৈ গৈছে। ক'ত খাবলৈ যাব আৰু ৰূপাবাৰী ক'ত খাবলৈ যাব? ভালেই খালি জুনুকি খালি ওলাই গ'লেহে দিগদাৰ হ'ব। সেইটো কিন্তু চাবি আকৌ।
কেলে ঘটু ঐ ঘটু ঘটু ঐ কেনি গলিগে ঐ ঘটু ঐ মই কৈছিল নহয় বোলো দিব নাজানিলে যাবই নালাগে নুশুনিলি ক'লে কৈছিল নহয় তোক মই দিম বুলি তই নাজান যদি হে তাকো নুশুনিলি এতিয়া কেনে পালি হে মই গীতিক পাম নে মই গীতিক তই কেনেকে পাবি মইহে পাম পাবি পাবি বুজিছ হয় তই পাবি গীতিক খালি হেৰি নহয় কথাটো ছোৱালী পতাবল হ'লে কি কি বস্তু লাগে তই জান নাই কি কি এই তোৰ সেই পাউডাৰ কিমানি নাৰিকল তেল কেৰাচিন তেল যত যি বস্তু আনকি সেই লিপষ্টিক 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 আৰু এটা লাগিব বস্তু সেইটো হ'ল ফৰ্মুলা যিটো ফৰ্মুলা নহয় ছোৱালী একে টিলিকে পটি যাও বুজিছ ঐ ভীম ফৰ্মুলাটো মোক দে না ফৰ্মুলাটো কিবা এনেকৈ দিয়া বস্তু নেকি বাৰু ফৰ্মুলাটো তই আকৌ তাই আগত মানে সেই কিবা ইউজ কৰি দিবি ঐ নকৰো দে না নকৰ একদম নকৰো হেৰি নহয় তই এটা নকৰো বুলি ক'লে মই এনেকে কেনেকে মানি লম আহি চাওঁ উঠচোন উঠ এগিলা উঠ নকৰ এনেকে নহ'ব কাণত ধৰ কাণত ধৰ বুলি ধৰিছো কাণত ধৰিছ আকৌ কাণত ধৰি থাকিলে নহ'ব উঠা বহা কৰ তেতিয়াহে তোক মই কম ফৰ্মুলাটো ছোৱালী লাগে উঠা বহা কৰ ঐ ৰচি চকুকেইটা মুদি লৈছো চকু কেলে মুদিব লাগে ফৰ্মুলাটো লাগে তোক চকুকেইটা মুদি ল না তই এটা কাম কৰিবি তেতিয়াহ'লে গম পাইছ নাই তই এটা লিপষ্টিক আনি মোক দিবি বুজিলে কথাটো সেই লিপষ্টিকটো মই তই দিছ বুলি গীতিক দি দিমগে বুজিলি নাই সেইটোৱে ফৰ্মুলাটো বুজিলি সেইটোৱে বুজিলি নাই কথাটো তই বুজিছো তই উঠা বহা কৰি থাক দেই লিপষ্টিকটো আনিবি আকৌ দেই মই ভীম আনিবি নাই ভীম মই গীতিক পাম নে ভাগৰ লাগিছ ভীম তহঁতি হবা ইয়াত ল'ৰা ধেমালি কৰি আছ তোক আজি মই শালা ঘটকস মোৰ গীতিক পটাবলৈ যাওঁ এতিয়া কেনে পালি তই এই ভীমৰ আগত যদি কোনোবাই খেলি মেলি কৰে নহয় মই তাৰ মোৰ ভাঙি দিব পেকে এইসোপা ল'ৰা ছোৱালীক মই অকলে পোহপাল দিব লাগে জন্ম পোহপাল দিবই লাগিব আকৌ মই অকলে জন্ম দিছো তেনেহ'লে কি মই জন্ম দিছো কি হৈছে নবু কি হৈছে নবু চাৰে গামা এইবোৰ শিকাব পাৰ এই ল'ৰা ছোৱালী কিমান কলো বোলো ল'ৰাটো পেট বিষ বুলি কিবা এটা যদি গতি লগালে ভগৱান ইয়াৰ কোনো ভূক্ষেপে নাই অকল দিনৰ দিনটো মদৰ জুতি লৈ ফুটে যায় চুপ এই গাঁৱৰ ভলকনি মলকনি কাঞ্জনীয়াতে কিন্তু এই বয়কক
তেনেকে গালি নিদিয়ে দেই কৈ দিছো এইবোৰ পাৰো উপায় নাই মানে পাই গীতি কি মানো এইফালে আছোন উকনি এটা চাই দিছো না এইবোৰ পৰা মানে একদম উপায় নাই ইমান খজুৱাইছে মই নোৱাৰো মোৰ কাম আছে এজনী চাই থৈ যাচোন এইফালে বেগেট মাজনী আৰু খজুৱাইছে মানে চা দোকানী ষ্টিক আছে নি ষ্টিক কি ষ্টিক ছোৱালীবোৰে যেন উঠত লগায় সেইটো আকৌ সেইটো লিপষ্টিক এইটোৱে গীতি ইমান দেৰি মাতো আৰু মাৰ নাই মাতি আছো নহয় আছো মেমেৰাকে বহি এই ঘৰটোতো এতিয়াও আহি নাপালেহি তই কি হ'ল তই দুখ পালি নেকি চাও তই দুখ পালি নেকি চাওচোন চাও ক'ত দুখ পালি তই ক'ত দুখ পালি চাও জানিছো নহয় মই দিনৰ দিনটো তলৰকৈ ঘূৰি ফুৰি মই এতিয়া বুঢ়ী বৰষৰ কাম কৰি খুৱাব লাগে তই চালা মোক এই বুঢ়ী বৰষত বোৱাৰী এজনী কুটাই দিব নোৱাৰিলি নাকান্দিবি তই চালা ছোৱালী হোৱা হলে ভাল আছিলে পুৱাই ওলাই গৈ এসোপা গিলি থাকিলে ঘৰ চলিবনে জানিছো নহয় সেই ৰূপাৰ মুখ চাই আছিলি মুখ ভাঙে চোৱা হোৱাৰ পৰা হোৱালৈকে এই বেটীৰ ঘৰখনৰ আল মাৰোতে দেহা চেপিছে হেৰা দিগ্বিজয় মহাবীৰ পুৱাই ওলাই গৈ এই জগতখন দিগ্বিজয় কৰি এতিয়া বাকী থাকিল সেই মোৰ মুখখন ভাঙিবলৈ নহ'লে মৰা উঠ এই মাজ ৰাতিলৈকে কাৰ মুতনি খাই আছিলি জানিছো নহয় ৰূপাবাৰীৰ মুতনি খাই আছিলি লাজু নেলাগে অত দূৰ বাট আহিব পাৰিলে এতিয়া এই পদূলি মূৰত ভাওখন লগাবলৈ আহিছে এইডাল নোৱাৰি আৰু দেই থাক ইয়াতে পৰি থাক এইটোকেই কথা কৈছিলে ভীমে
আজি এই নদীৰ পাৰত কোন এই ৰূপহী আছেনে বাৰু মোৰ বাবেই ৰৈ ৰূপহী ৰূপহী আজি কি হ'ল নাই অ' ভীম বৌতীয়ে কালি মোক বৰ বেয়াকে গালি পাৰিলে বৌতীয়ে মোক কৈছে আজিৰ পৰা ছোৱালী হৈ থাকিবলৈ সেইটো কথা আকৌ হাঁহিছ কেলে হাঁহি উঠি আকৌ এইটো ওপৰত দেখি হেৰি নহয় এই বস্তুটো যে কৈছো আনিলো এইটো এইটো বুজিছ হৈ যাব ঐ ভীম আজি গীতিহঁত নাহিব যেন পাওঁ ঐ ৰচোৰক ইহঁতকতো ৰাস্তাই ঘাটে পাই যাব পাৰোঁ এটা কাম কৰোঁ ঐ উঠছোন ইহঁতক সেই বাটে ঘাটে পাই যাব পাৰোঁ কিনো হৈ থাক ঐ ঘৰটো দেখিছ এইফালেকে আহি আছে দেখিলি ঐ মই তোক কৈছিলো নহয় বাটে ঘাটে লগ পাই যাব পাৰোঁ তই ঠিকেই কৈছ দেখিছ আহি আছে দেখিলে কাম বৈ ঐ বস্তুটোতো আছে নহয় কেলে চিন্তা কৰিছ হেৰি কৈছিল তই অকণমান এইটো লুকাই থাকিছো মই এইটো দিলে হ'বনে ভীম হৈ যাব তই কেলে চিন্তা কৰিছ বস্তু এটা দিম লবি কি বস্তু চাওঁ এইটো ৱাও লিপষ্টিক ধুনীয়া ন ধুনীয়া নহয় চাওঁচোন তোক মই সেইটো ভাল পোৱাৰ কাৰণেহে দিছো কি কলি নহয় মানে তই এনেই দিছো আৰু লচোন আৰু হেৰি নহয় মানে তই আৰু মোক আৰু হ'ব লৈছো তই যা তই আকৌ পাহৰি থাকিবি দেই যা মানে মই মৰমতে দিলো আৰু দেই পাহৰি থাকিবি আকৌ তই দেখিলি মোক আৰে অনিমা তই ক'ৰ পৰা আহিলি ছাগলীজনী এৰাল দি আহিলো পিছে বেদান্ত কথাবিলাক ভাল হোৱা নাই পইচাবোৰ মাৰিও কাম নহ'লে এৰা পিছে তই এটা কাম কৰিবি কালিতো শনিবাৰ কালি ক্লাবলৈকে ওলাবি তই আকৌ সেইদিনাখনৰ নিচিনাকৈ পায়খানা কৰিবলৈ যাওঁ বুলি কৈ নাথাকিবি নহয় আচলতে হ'ব যা শুনচোন হ'ব যা
ইমান ধুনীয়া তই কেতিয়াবা হলিও চিনিবই পোৱা নাই তোক মই চাইছিলো হে তই চালা মদু খাও বদমাছ এই ছোৱালীও জোকাও তোকে চাইছো চাইছ বল ভালে বল কলিয় কি ক সেইজনী মানুহ মাজনী ক'ত যোৱা তুমি পাপা আজি ডান্সৰ মাষ্টৰ আহিব মই জইন কৰিব যাম ক'ৰ পৰা আহিব মই হেৱালি জানে ঠিক আছে তুমি সোনকালে আহিবা কিন্তু থেংক ইউ পাপা আমাক দিব আমাক দিব Boleh. Botol lo ya. Botol. Malah deh. Boleh deh. Aman.
নহ'লে কান্দি নিদিয়ে অ' বান্ধৈ ধৰা ধৰা সেইবোৰনো গীত সেইবোৰ গীত নে তোমাৰ গীতবোৰে ভাল লাগে বান্ধৈ নচা বান্ধৈ কেনেকুৱানো বাৰু গীত গায়নে ধৰা বান্ধৈ খাম হে খাম চুলাই খাম সেইবোৰহে গীত এই খাম হে খাম চুলাই খাম নেখাই নবৈ কলৈ যাম খোৱা বান্ধৈ ভাল পাওঁ গীত কালি পইচা দি যাবি দেই পাবি পাবি বান্ধৱীকে ধাৰা খাইছি নি দি দিব ঠিক আছে পিছে বান্ধৈ কথা এটা নহয় এই যেন ৰূপা কি বিষয় কওকচোন কওক মই এনি টাইমৰ পৰা ওলাই গৈ ৰূপা ঘৰত সোমাম বুলি মাৰি দিলো নহয় ৰাস্তাই চিধা হয়নে কৈ দেখিছো ৰাতি 11টা বজাত দং দংকে ভূতা কালোৱা মোৰ মুখে আগেই মাৰি দিলে নহয় লৰ্ড হয় এই কথাটো এই গাঁৱত বু বাবা নোলোৱা নহয় নহয় এই দক্ষিণ চলা বটলটো লৈ যাওঁ শালা কুকুৰ টকালৈ পলাবলৈ আহিছ এই শালা টকা দে
বাবুল ঐ ইয়াক ধৰিছি না ধৰি মই ঘূৰাই লৈছো ন পুৰা দি আছা আমিও পাৰিম ষ্টপ আমিও পাৰিম কোৱা নহলে কোৱা তেজ ওলাইছে নি বাৰু বেণ্ডেজটো হলাব লাগিছিল ছাৰে আকৌ কোৱা নাই নহয় ছাৰ এতিয়া কি হৈ আছে অলপমান আৰাম পাইছোঁ চকুকেইটা চকুকেইটা মেলি অলপ দুৰ্বল লাগিছে হয় অলপ ঠিক আছে মই ব্লাড টনিক এটা দিম টেষ্টটো কৰিছেতো অলপ সেইটো কাৰণে অলপ দুৰ্বল লাগিছে ঠিক আছে সিস্টাৰ তুমি পেচেণ্টক এইটো বুজাই দিবা হ'ব ছাৰ গুড মৰ্নিং ডক্টৰ ঠিকে আছে পেচেণ্ট এতিয়া চিন্তা কৰিব নালাগে মই আহিছোঁ হা কৰিবলৈ যাওঁ কেনেকুৱা পাইছ যদি ইমান সৰুতে বহুত বেয়া হৈ গ'লি তোক আগতে আমি কিমান বুজাইছিলোঁ তোৰ যে এজনী বাই আছে তই কথাবিলাক অকণমান ভাবি নাচালি যতীন এতিয়াও সময় আছে তই ভাল হ'বলৈ চেষ্টা কৰ যতীন তই ইমান সৰুতে কেলে এইবোৰ খাৱ নকবি বাইদেউ আৰু মোক নকবি তই আমাৰ মাজলৈ ঘূৰি আহ এতিয়াও সময় আছে যদি মই আগৰ পথাৰলৈ ঘূৰি আহিছোঁ বাইদেউ মই সিহঁতৰ ওপৰত প্ৰতিশোধ ল'ম বাহ अरे बहुत বেনিডাল মান চুটিকে গুটি আছো তোৰ গাঁওখনত ইমান মিহি মিহি ৰূপামণিও তই আজি বেনিডাল ইমান চুটিকে গুটি আছো যে হে গিলাস সোপাটো কি কৰিলি হয়
আজি বৰষুণ বেছিকৈ দিলে নহয় ৰূপামণি এতিয়া চা মই লিষ্টখন বনাই দিছো তহঁতৰ কিবা আপত্তি আছে নেকি শ্ৰীযুত ৰবীন্দ্ৰ খাৰঘৰীয়া ফুকন ঠিক আছে শ্ৰীযুত মধুৰাম বৰা এইজন ভাল হ'ব জানো হ'ব হ'ব সেইজনে ঠিক হ'ব হ'ব তেতিয়াহ'লে এজন হ'ল শ্ৰীযুত বলিন শইকীয়া সমাজ সেৱক হ'ব আৰু কোন কোন আছে ভৰাই থৈ দিবি ঠিক আছে বাৰু হয় না ইয়াৰ উপৰি আৰু কেইজনমান মানুহ লাগিব বাৰু মই এই ব্যক্তিকেইজনৰ নাম মই তালিকা কৰি দিম তোমালোকে ছোৱালীকেইজনে কামটো কিন্তু গুৰুত্ব সহকাৰে ল'ব লাগিব দেই ভাই এইফালে মালিকা মাতিব গাঁৱতে ক'ত কাম কৰিছিলি মই আগত ইয়াত এনেকুৱা দোকান কৰিছিলোঁ আগত पत्नी का अंडा क्या एक मरूंगा ना सीधा जौनपुरी पहुंचा तो समझा क्या मेरे को पसंद नहीं सलमान खान की तरह बॉडी तेरे नाम जैसा चुल्ली मेरे को पसंद नहीं तू एक मरूंगा ना तेरे को उल्टा सीधा बोल रहा समझे क्या अबे यार समझ मेरे को एक मारूंगा क्या आजा अपने को बोलबन क्या बैठता है मेरे को भूसली केक मारता है तेरे को अपनी जाति मारता है
উৎপাত কৰিলে কেনেকৈ হ'ব বেজি দি লওঁ তেতিয়াহে ভাল পাব ডাক্তৰ বাবু মেমেও সিটো টিকা খেল নহ'ম বুজিছো ডাক্তৰ বাবু কি কৰিব লৈছে ডাক্তৰ বাবু বেছিকে দুখ পালে নেকি বেছিকে দুখ পালে নেকি ডাক্তৰ বৰা হয় কি কৰিব মদ খাই খাই ককাইদেউৰ এই অৱস্থা হ'ল ঠিক আছে চিন্তা কৰিব নালাগে মই দৰৱকেইটা দি দিছোঁ আৰু এইকেইটা খুৱাব আৰু যদি ভাল নাপায় আপোনালোকে চিভিললৈ লৈ যাব চিভিললৈ নিনিয়াকৈ নহ'বনে ডাক্তৰ বাবু বাৰু চাওকচোন হয়তো এইখিনি খোৱাৰ পিছতে নিবলগীয়া নহ'ব পাৰে আৰু এই টনিক এটা দিছোঁ সেইটো আপোনালোকে 2 চামুচকৈ দিনে খুৱাব দুবাৰ এখন লওক ৰ'ব ডাক্তৰ মই আপোনাৰ বস্তু দি পঠাইছোঁ চাওক ককাইদেউ তই অকণমান এইফালে যাচোন মই ইয়াতে পইচা কেইটামান থৈছোঁ ইয়াতে পইচা অনিমা 5 টকা এটা মোক দিবিছিলো পানী অকমান খাবলৈ এইখিনি কাটিছেগে আৰু পইচা লাগে মদ খাবলৈ এয়া লওক ঠিক আছে মই গৈ আছোঁ আপোনালোকে চিন্তা নকৰিব এইখিনি খুৱাই চাওক যদি ভাল নহয় মোক খবৰ দিব ঠিক আছে দেই তামোলটো মানুহ গৈছে মদ খাবি কেনে পাইছোঁ এতিয়া তামোলটো মানুহ গৈছে চাওক ইয়াত মোক বাৰু এতিয়া শুবা দিয়া পিছে মখনা গুটো সেইটো আকৌ উতলাই নাই নহয় কেলে বস্তু দিছিলোঁ নহয় আগতো হয় মই আনি দিছোঁ দাদা অলপ ঠাণ্ডা কৰি লৈ আহিব মখনা আগা দিবি কিন্তু হ'ব এইটো কি এইটোতো আকৌ কি এইটো ইউৰিয়া 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 ডাক্তৰে কি ক'লে কিটো ক'ব উখহি গ'ল কি উখহি গ'ল নুখহি আৰু যিডালহে বেজী ভৰাই দিলেও ভকত ক'ত উখহিলে চাওঁচোন এই ভকতো কি হ'বনো খুব বেছি বেছি হ'ল টিভি হ'ল টিভি হ'লে আজিকালি ভাল হয় নহয় হয় আকৌ কেলে নহয় ডাক্তৰেনো তোক কি দি গ'লো কি দিব এইডাল দিছে বোলে ভেটামে ভকতো সেই আমাৰ ভিটামিনটো দি দিয়া আমাৰ ভিটামিনটো ভকত
মাল তাতো আকৌ খাবলৈ নিদিয়ে নহয় আধা পাতলা খুদা পেট মাৰি দি লাগিছো নিজৰ গান নিজৰ লাগিছে কাৰ্যসূচীৰ মতে এতিয়া বিশিষ্ট অতিথিৰ ভাষণ। আজিৰ সভাৰ সভাপতি মহোদয়, নিৰ্দিষ্ট বক্তা আৰু গ্ৰাম সেৱক আৰু উপস্থিত পুৰুষ আৰু মহিলাসকল, আজি মই চুলাই নিবাৰণৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই চুলাই হ'ল সৰ্বনাশৰ মূল। চুলাই মুখতেই ঘৰখন ধ্বংস হয়, সমাজ ধ্বংস হয়, দেশ ধ্বংস হয়। ব্ৰিটিছে কানি খুৱাই খুৱাই অসমখন ধ্বংস কৰিলে। গতিকে মই আজি আপোনালোকক চুলাই নিবাৰণ কৰিবৰ কাৰণে বৃদ্ধ বনিতা, পুৰুষ মহিলা, যুৱক যুৱতী সকলোকে অনুৰোধ কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। কাৰ্যসূচী মতে এতিয়া আছে নিৰ্দিষ্ট বক্তাৰ ভাষণ। আজি সভাৰ মাননীয় সভাপতি মহোদয়, বিশিষ্ট অতিথি আমাৰ নিয়োগ ডাঙৰীয়া, শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এটা কথা মন কৰিছেনে? আজি আমাৰ সমাজত চুলাই মহামাৰী আমাৰ গোটেই সমাজখন ধ্বংস কৰিব লাগিছে। গতিকে আমি এই চুলাই পান কৰাটো কেনেকৈ আমি বন্ধ কৰিব লাগে, সেই সম্পৰ্কে আমি আজি সমবেত হৈছোঁ। আমাৰ এই যুৱ সংঘই যিটো প্ৰচেষ্টা লৈছে, এই বলিষ্ঠ প্ৰচেষ্টাত আপোনালোকে আমাক সহযোগ কৰক আৰু আমি যেনে গাঁৱে ভূঞে এই বলিষ্ঠ পদক্ষেপৰ দ্বাৰাই বৃদ্ধ বনিতা সকলো যুৱ সমাজক এই সম্পৰ্কে আমি অৱগত কৰিব পাৰোঁ। আৰু এই চুলাই মদ, অকল চুলাই মদেই নহয়, ভাং, কানি ইত্যাদি মাদক দ্ৰব্য বৰ্জন কৰি আমাৰ জাতিটো, আমাৰ দেশখন, আমাৰ সমাজখন কেনেকৈ আগবঢ়াই নিব পাৰোঁ, এই সম্পৰ্কে আপোনালোকে চেষ্টা কৰক আৰু আপোনালোকে আমাৰ এই বলিষ্ঠ পদক্ষেপত আপোনালোকে সহযোগ কৰক। কিয়নো যুৱ মানসিকতা একেবাৰে বিকৃত কৰি পেলাইছে। আমি সদায় পাছৰ চামৰ ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তাৰ কাৰণে আমি এই চুলাই মদ বা বিভিন্ন মাদক দ্ৰব্য আমি বৰ্জন কৰিব লাগিব। সেইকাৰণে আমি সকলোৱে গাঁও ভূঞে গৈ এই সম্পৰ্কে আমি ৰাইজক বুজাই দিব লাগিব যে এই বস্তুটোৱে আমাৰ সমাজখন, আমাৰ ঘৰখন, আমাৰ শৰীৰটো, অৰ্থনৈতিক, সামাজিক সকলো ফালৰ পৰা আমাক ধ্বংস কৰি আনিছে। গতিকে ৰাইজ, আপোনালোকে সজাগ হওক, আমাৰ এই মহান প্ৰচেষ্টাত আপোনালোকে সহযোগ কৰক আৰু আমি যেন সদায় এই আমাৰ জাতিটোক, আমাৰ সমাজখনক উন্নতি কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। শ্ৰদ্ধেয় ৰাইজ, মই কেইটামান শ্লোগান দিওঁ, আপোনালোকে ইয়াত আমাৰ সহযোগ কৰিব। সকলোৱে উচ্চস্বৰে কৰক, চুলাই খোৱা বন্ধ কৰক, চুলাই মুৰ্দাবাদ, যুৱ শক্তি জিন্দাবাদ।
কাৰ্যসূচী মতে এতিয়া আছে সভাপতিৰ ভাষণ, শ্ৰদ্ধেয় ৰাইজ আৰু সমবেত হোৱা অতিথিবৃন্দ। শ্ৰদ্ধা জনাই আজি মাদক দ্ৰব্য চুলাই নিবাৰণ হ'ব। সভাপতি মন্তব্য ইমানেই। হলে কি কৰে নাজানো, মোৰজনক আজি মই ভালকে হেকা দিম হলে। আহিছে কোন? অনিমা। মোৰচোন ভয় লাগিছে, মই বেলেগ ভয় পাইছো দেই। কেনেকে আহি আছিলো কি সভাপতি মন্তব্য কেনেকুৱা পালি? সঁচাই দেই, বৰ আচৰিত। মাষ্টৰ মানুহ হলো বাৰু। বাৰু এইবোৰ থচোন, এই বেলি পৰিবই হ'ল। বাহিৰে বাহিৰে মেমেৰাকাই ঘৰত খবৰটো লৈ যাওঁ নে কি ক? কাইলৈ আকৌ পুৱাই প্ৰচেছনটো আৰম্ভ কৰিব লাগিব নহয়। বল বল। তোৰ আকৌ কি হ'ল? কচোন, কান্দিয়ে দিলি? মই ককাইদেউ বহুত বুজাইও একো কৰিব নোৱাৰিলো। ককাইদেউ গাত আচলতে মামৰে ধৰিলে। অকলটো ককাইৰৰ গাতে মামৰে ধৰিছে নে কিবা? আমাৰ গোটেই সমাজখনৰ গাতে ধৰিছেচোন। ঐ ঐ মহলা, তই কি কৰ মহলে যাওঁ দেই। তই ক'লে গৈছ? তই ক'ত গৈছ? ক'ত গৈছ? মহলে বেলেগ ভয় লাগিছে দেই। তই সঁচাকে কিবা এটা কৰৈ, মহলে নোৱাৰিছো দেই। তই মই মানিব লাগিব। হলেও আকৌ পাই মই একদম বিৰাট নোৱাৰিছো, বেলেগ ভয় লাগিছে মোৰ। কুকুৰ তোক আজি ফিনিছ কৰি কুকুৰ যিমানে লগত নাথাকক এদিন হ'লেও কাজিয়া লাগিবই সিহঁতি। কিন্তু তহঁতে ইয়াৰ আচল কথাটো নাজান। লোকৰ ফুল পুতি নিজে মৰে ফুটি। আজি তাক মই সুধাই নেৰো। চিনি পোৱা নাই বাপেকে ৰসবিলাক। পইচা 5 টকা কাৰণে শনিবাৰ ৰৈ আছো। ক'ত মৰিবলৈ গৈছিলি? পইচা 5 টকাৰ কাৰণে ৰৈ আছে। পইচা 5 টকাৰ কাৰণে? পইচা 5 টকা। ডেইলি মানে চুলাই খোৱা। মই আজি সুধাই নেৰো নহয়, তই গম পাইছনে নহয়? কি কৰ? অলপত চুলাই খাওঁ। কি কৰ? কি কৰিছ তই? মানুহে দেখিলে কি ক'ব?
কৰ আইও তো মোটা তেনেকে কও খাই যাব বুলি কৈছ না ক মদ নাখাওঁ বুলি ক ঐ নাখাওঁ বুলি কৈছ না ক তো মোটা তোক নবহাই নে আইও উঠ বুলি কৈছ না আজিঅপা মদ নাখাওঁ বুলি ক নাখাওঁ উঠ আকৌ ক দুবা কম নেকি শপত খা শপত আইও মদ নাখাওঁ বুলি ক শপত খা বুলি কৈছ না ও তুমি তাত তো শপত খাইছো নাখাওঁ ও নাখাওঁ ক একবাৰ দহলৈকে গন্তি কৰ 1 নাই হোৱা 6 ঘূৰ আপোনাক কোৱা নাই যাওক অটো আকৌ কুকুৰৰ পুতেক কুকুৰৰ পুতেক হে তোমাক কোৱা নাই আকৌ দেই মানে হে মুখা কৈছো হে মুখাৰ পৰা শান্তি এগিলাচ খাব পৰা নাই নহয় অলপ পাছতে দেখিবা তোমাৰ হোটেলত ডেকা বুঢ়াই একেবাৰে ভৰ্তি হ'ব সেয়েহে মই পুৱাই আহি এগিলাচ খাই যাওঁ বুলি আহিলো এনি টাইম তো ভাঙিবই এনি টাইম ভাঙিলে আমি শুনাই পাম কোন এনি টাইম ভাঙিলে রঙা পাম কোন কোন পাম পয়সা কোন ঠিক কৈছা বান্ধ ঠিক কৈছা বলা ফুটালে বলা বান্ধ ফুটালে বলা চুলাই বিক্রি বন্ধ কৰক 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 চুলাই খোৱা বন্ধ কৰক চুলাই বিক্রি বন্ধ কৰক চুলাই বিক্রি বন্ধ কৰক আমাক শান্তি লাগে আমাক শান্তি লাগে
চুলাই বিক্রি বন্ধ করো আমার শান্তি লাগে সমাজৰ বৰ বিষ খোৱা বন্ধ কৰক আপোনালোকে জানে না কি কৰিবলৈ ওলাইছে এইখন দোকান মোৰ নামত আছে আপোনালোকে জানে ইয়াত যদি দোকানৰ কিবা অঘটন ঘটিবলৈ হয় তেন্তে আপোনালোকৰ কাৰো ক্ষমা নহ'ব ইয়াৰ দমটো চোৱা ঐ ৰাই আপোনালোকে ভয় নকৰিব যত যি হৈছে এই দয়াৰামৰ পৰাই মোৰ মানুহটো শেষ হৈ গৈছে আজি ইয়াত নাই চাৰি ঐ মেমেৰী ইয়াৰ নামহে দয়াম ইয়াৰ কিন্তু মানুহৰ প্ৰতি দয়া মমতা নাই ইয়াৰ আজি পোন খুলি দিব লাগে হে ভগৱান বান্ধৈ মানুহজনী এনে দেখিলে ৰক্ষা পলোৱা বান্ধৈ বান্ধৈ কুকুৰ চুলাই খুৱাই আমাৰ কুকুৰ মামৰ কৰি দিলি মামৰ কৰি দিলি শান্তি লাগে বন্ধ কৰক চুলাই খোৱা বন্ধ কৰক চুলাই খোৱা বন্ধ কৰক চুলাই খোৱা বন্ধ কৰক কল্যাণী শিল্পী নিকেতনৰ নিবেদন মিঠা মিঠা গীতৰ ভিচিডি এলবাম নাচোনৰ তালে তালে ৰাজীৱ কাহাৰ ৰম্য নেওগ আৰু বিশ্বজিৎ বৰুৱাই পৰিচালনা কৰা এই এলবামটিত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ ভিতালী দাস তৃষ্ণা দেৱী ববিতা শৰ্মা বিপিন চাওদাম অনুজ প্ৰতিম আৰু প্ৰিয়ংকাই অসমৰ বিভিন্ন মনোমোহা স্থানৰ দৃশ্যগ্ৰহণেৰে সমৃদ্ধ আৰু হৃদয়স্পৰ্শী অভিনয়েৰে পৰিপূৰ্ণ ভিচিডি এলবাম নাচোনৰ তালে তালে আজি সংগ্ৰহ কৰক কিনো বাৰু লগালো জগৰ উমান নেপাওঁ